স্বাগতম। এই ভিডিঅ'টোত 10টামান কুইজ আলোচনা কৰা হৈছে। প্ৰথম কুইজটো হৈছে কাৰ্গিল যুদ্ধ কিমান চনত হৈছিল? উত্তৰ 1999 চনত। ভাৰতত প্ৰথম ৰেল কিমান চনত চলিছিল আৰু কোন দুখন ঠাইৰ মাজত চলিছিল? উত্তৰ 1853 চনত বোম্বেৰ পৰা থানেলৈ চলিছিল। গীত গোবিন্দ কোনে ৰচনা কৰিছিল? উত্তৰ জয়দেৱ। প্ৰথম ভাৰতীয় উপগ্ৰহটোৰ নাম কি? উত্তৰ আৰ্যভট্ট বা আৰ্যভট্ট। সৌৰজগতৰ কেন্দ্ৰ কি? উত্তৰ সূৰ্য। কোন গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয়? উত্তৰ মংগল গ্ৰহ। প্ৰথম অসমীয়া গদ্য লেখক কোন? উত্তৰ ভট্টদেৱ। অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? উত্তৰ পদ্মনাথ গোহাঞিবৰুৱা। শৰাইঘাটৰ ৰণত আহোমৰ সেনাপতি কোন আছিল? উত্তৰ লাচিত বৰফুকন। কোচ বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল? উত্তৰ নৰনাৰায়ণ। আজিলৈ ইমানেই। এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।